হেল্ল' এভৰিৱান ৱেলকাম টু মাই আণ্ডাৰ মিনি ব্লগ। ইয়াৰ ৰাতিপুৱা উঠিয়ে দোকানৰ পৰা আনিলোগে বন। আহি দেখিছোঁ যে মোকে বাৰ্চ কৰিয়ে আছে। মই বনালোঁ আলু পৰঠা। আমি সকলোৱে ৰাতিপুৱা আজি আলু পৰঠাই খালোঁ। এয়া আমাৰ ৰিয়া আহিছে দেই। এতিয়া মই খালোঁ চাহ আৰু বন। খাই হৈছিলহে মায়ে পঠালেই নহয় আকৌ পেহীক চাহ দিবলৈ। গা ধুই আহি ৰোৱা নাই আৰু লগে লগে নিকি আৰু মই বহিলোঁ ভাতৰ টেবুলত। নিকিয়ে ভাত বাঢ়ি আনি দিলে আৰু আমি খালোঁ। তাৰপিছত ঠাণ্ডা দিনত টেঙা খোৱাৰ জুতিটোৱে বেলেগ নহয় জানো। এয়া আমি আগফালে বহি লৈ কমলা কাটি আছোঁ। আচলতে মই কটা নাই বাৰু, নিকিহঁতেহে কাটিছে। মা সন্ধিয়া সময়ত দোকানতে আছিলে আৰু ময়ো আহিলোঁ কিবা এটা খাই যাওঁ বুলি, ভোক লাগি আছিলে। তাৰপিছত পাপাই ধৰিলে জুই, আৰু ঠাণ্ডা দিনততো জুই ফুৱাবই লাগিব নহয় জানো। আৰু আমিও এয়া জুই ফুৱাই আছোঁ। তাৰপিছত নিৰুপম আহিলে চকলেট লৈ পেলাই, তাৰপিছত ছোৱালীক দিলে চকলেট আৰু আমিও খালোঁ। আজি ডিনাৰত আছিলে পোলাও আৰু মাংস। আৰু ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।